Hi, welcome back to my channel Mom's Vlog. আশা কৰোঁ আপোনালোক সকলোৰে ভাল লগতে মোৰো ভাল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজিৰ দিনটোত কি কৰিলোঁ আপোনালোকক দেখাম। আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দুপৰীয়া হাজবেণ্ডে এনেদৰে মাছ লৈ আহিলে। মই মাছখিনি ভাজি ল'লোঁ। গোটেইখিনি ভজা হৈ গ'ল আৰু এনেকৈ গোটেইখিনি ভজা হোৱাৰ পিছত মই মাছৰ ভজা তেলখিনিতে মই এনেদৰে মাছৰ তিতাখিনিও অলপ ভাতৰ লগত ভাজি ল'লোঁ আৰু এনেদৰে ভাজিলে হাজবেণ্ডে খাই খুবেই ভাল পায়, গতিকে সেইকাৰণে তেওঁৰ কাৰণে অলপমান এনেদৰে মাছৰ তেলটো ভাজি ল'লোঁ ভাতৰ সৈতে। তাৰপিছতে মই জহা ভলৰ সৈতে মাছটো বনাম বাবে এনেদৰে সৰু সৰুকৈ আলু আৰু জহা ভল লগতে পিঁয়াজ জলকীয়াও কাটি ল'লোঁ আৰু কেৰাহী গৰম হোৱাৰ লগতে মই পিঁয়াজ জলকীয়াখিনিও ভাজি ল'লোঁ, লগতে ভল আৰু আলুখিনিও ভাজিলোঁ। তাত মই অলপ নিমখ হালধিও দি দিলোঁ। তাৰপিছত এনেদৰে লৰাই দিলোঁ অলপ। তাৰপিছতে মই ইয়াত এটা বিলাহীও কাটি দিলোঁ আৰু লগতে আদা নহৰু পেষ্ট আৰু অলপ জিৰা ধনিয়া দি এনেদৰে আকৌ এবাৰ লৰাই দিলোঁ আৰু মোৰ সকলোখিনি ভজা হৈয়ে গ'ল। তাৰপিছত মই ইয়াত অলপ পানী দি দিলোঁ আৰু লগতে মাছ কেইপিচো দি দিলোঁ আৰু এয়া চাওকচোন মোৰ মাছৰ তৰকাৰীখন হৈয়ে গ'ল। কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এইফালে মই ভাতো পাতি দিলোঁ আৰু তাৰপিছতে চাওকচোন অলপ অলপকৈ বৰষুণ দিবলৈ ধৰিলে। গা ধুবলৈ মন গ'ল বৰষুণত, গতিকে চাওকচোন তাই কি ধুনীয়াকৈ এনজয় কৰি আছে বৰষুণত তিতি তিতি। আৰু তাইক মই ক'লোঁ জ্বৰ উঠিব, তথাপিতো তাই নাই গা ধুবহে বোলে, গতিকে সেয়া নাচি নাচি গা ধুবলৈ ধৰিছে। আৰু আজি ৱেডাৰটো খুবেই ভাল লাগিছে, অলপ অলপ বৰষুণ দি আছে, বেছি গৰমো নাই। এনেদৰে থাকিলে ভালেই লাগে, কিন্তু গৰম যে কেতিয়াবা ইমান দিয়ে। এয়া তাই নাচি আছে আৰু এনেকৈয়ে তাৰপিছত তাই ফ্ৰেছ হৈ ল'লে আৰু তাইৰ এছাইনমেণ্ট দিছিলে স্কুলৰ পৰা ছামাৰ ভেকেশ্যনৰ কাৰণে। এয়া চাওকচোন তাই আঁকি আছে, ইমান ধুনীয়া লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তাইৰ এছাইনমেণ্টবোৰ এয়া কৰি আছে এটা এটাকৈ, মই আপোনালোকক দেখাই আছোঁ চাবচোন। এয়া ব্ৰেইন আঁকিছে, তাৰ বিষয়ে কিছুমান লিখিবও দিছে, প্লাছ আৰ্টো কৰিব দিছে। এইখিনি স্কিন হয়, তো নজ আঁকিছে। তাৰপিছতে এইটো ইয়াৰ আঁকিছে, আমাৰ ইয়াৰৰ ভিতৰৰ গোটেই ফাংচনখিনি আঁকিছে তাই। তাৰপিছতে এয়া মাউণ্ট আঁকিছে আৰু বহুত আছে, আপোনালোকক দেখাই যাম নেক্সট ভিডিঅ'ত। তাইও এতিয়া বৰ্তমান সামৰি থ'লে এছাইনমেণ্টখিনি। তাৰপিছতে তাইৰ বোলে ঝাৰু মাৰিবলৈ মন গ'ল, তাই এয়া ঘৰ ঝাৰু দিবলৈ ধৰিছে। মই তাইক জোকাই আছিলোঁ। তাৰপৰা সন্ধিয়া হওঁতে দেউতাকে এয়া আমাৰ কাৰণে আলু চপ আনিছিলে, আমি চাহৰ সৈতে আলু চপ খাই ল'লোঁ। তাৰপিছতে তাই নাখালে, আজিকালি মোৰ ছোৱালী ডাঙৰ হৈ গ'ল, আজিকালি নিজে নিজে মেগী বনাব পৰা হ'ল, জানা হৈছে তাই আজিকালি একদম তামাম ন। আৰু এয়া তাইৰ মেগী বনোৱাও হৈ গ'ল, লগতে খাবলৈও বহিলে। আজিকালি নিজে বনাই নিজে খাব পৰা হৈছে। আৰু আনফালে মই এয়া জিঅ'ৰ পৰা পাৰ্চেল কেইটামান অৰ্ডাৰ দিছিলোঁ, সেইখিনিও আহিলে। আৰু ইফালে ৰাতিয়ে হ'ল, গতিকে ৰাতিও চিম্পলকৈ মাছ ভাজি, পাপৰ ভাজি আৰু দালি আৰু দিনৰ অলপ চব্জিৰ সৈতে ভাত সাজ খাই ল'লোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই, নেক্সট অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।